শুনক 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 আজি দেখুৱাম এখন গাঁৱৰ কাহিনী গাঁওখনত আহিছিল এখন চৰকাৰী আঁচনি তাৰপিছত কি হ'ল চাওঁ আহক ও বাইদেউ বাইদেউ ভালে নে ভালে মই মানে চৰকাৰী আঁচনি এখন লৈ আহিছোঁ চৰকাৰী আঁচনি ছাৰ আহক আহক ভিতৰলৈ আহক আপুনি মাজনী চেয়াৰ এখন লৈ আহকচোন ছাৰ আপুনি বহক বহক ইমান গৰম লাগিছে ছাৰে মোৰ বাবে চৰকাৰী আঁচনি আনিছে চৰকাৰে মোৰ বাবে এটা ফেনো লগাই দিব ন ছাৰ মাজনী বিচনী এখন লৈ আহকচোন মাজনী অলপ চাহ বনাওকচোন চাহ নালাগে নেকি হ'ব আপুনি ইমান ভাল আঁচনি আনিছে মই পইচা পাম নহয় মাজনী আলু কেইটামান কাটচোন আলু কিয় লুচি ভাজি অকণ খাই যাব ছাৰ আকৌ কওকচোন মই কিমান টকা পাম মই পইচা দিবলৈ অহা নাই নহয় মই জল জীৱন মিছনৰ পানী টেপহে বহাবলৈ আহিছোঁ মাজনী চাহ নবনাবি দে লুচি নেলাগে এনে মোক আৰু পানী টেপ চেপ নেলাগে আপুনি ইয়াৰ পৰা ওলাকচোন কি কৈছোঁ ইমান ভাল আঁচনি লৈ আহিছোঁ এনেকা ফাল্টু আঁচনি মই নেলাগে কিয়ৰ ভাল আঁচনি এনেকা পানী টেপ চেপ নেলাগে আপুনি ইয়াৰ পৰা শুনক ওলাকচোন শুনক ভাল আঁচনি এনেকা আঁচনি নেলাগে আপুনি ইয়াৰ পৰা ওলাকচোন দেখিলে নহয় ৰাইজ কি অৱস্থা হ'ল ইয়াৰ পৰিণাম বা কি হয় চাওঁ আহকচোন বাৰে বাৰে কৈছিলোঁ নহয় মাংস বেছিকৈ নাখাবি পাইছ এতিয়া মই এবাৰে খাই যি হ'ল মোৰ এতিয়া দুখ মোৰে হ'ল মানে খাবলৈ পানী নাই শৌচ কৰিবলৈ ঘৰত পানী অকণ নাই মোক ক'বলৈ আহিছে ঘৰত দমকল এখন লগোৱা নাই পুখুৰীৰ পৰা পানী আনোতে প্ৰায় 1 ঘণ্টা সময় লাগে কি হৈছে তহঁতৰ কি কৰে বুলি দুখে পাওঁতে ক'ৰ পৰা পানী পাব এটা বহাই দিলে পাৰে কওকচোন আপুনি বছৰটোত 2টা বেমাৰ পাতিবলৈ কিমান যে টকা লাগে আৰু দমকল পানীত কিমান আইৰণ সেয়াকে বেমাৰে হ'ব কিয় তহঁতে জল জীৱন মিছনৰ পানী টেপ পোৱা নাই নেকি সেই ইমান টকা ক'ত পাম জল জীৱন মিছনৰ পানীতে বহাবলৈ আহিছে খেদি দিলোঁ জল জীৱন মিছনৰ পানী টেপ বহাবলৈ পইচা নেলাগে নহয় চৰকাৰে আমাৰ বাবে আনিছে জল জীৱন আছে এই আঁচনিত চৰকাৰে ঘৰত আহি পানী টেপখন লগাই দি যায় এই পানীত কোনো আইৰণ নাথাকে আমি বিশুদ্ধ পানী খালেহে সুস্থ থাকিম আজিকালি আগৰ দৰে চিন্তা নাই আৰু ঘৰতে পাব পানী ভাই মাছৰ কিমান টকা দিব লাগিব নেলাগে একেবাৰে সামান্য মাইকীয়া মাচুলৰ বিনিময়ত পানী টেপখন চলি থাকে আৰু বছৰত যিমান টকা বেমাৰৰ ভিতৰত খৰচ হয় তাতকৈ খুব কম টকাৰ বিনিময়ত বিশুদ্ধ পানী টেপখন চলি থাকে চৰকাৰে আমাৰ বাবে ইমানবোৰ সুবিধা দিছে আকৌ তই পানী টেপখন লগাই ল আৰু ঘৰৰ ওচৰৰ মানুহবোৰক কবি আমি এটা কথা কওঁ আমি বিশুদ্ধ পানী খালেহে সুস্থ থাকিম আৰু পানী খোৱা পাত্ৰবিধ পৰিষ্কাৰ হ'ব লাগে তেতিয়া ইয়ানেই বেমাৰ নেপায় আৰু ঘৰৰ নৰ্দমাবোৰ চাফা কৰি ৰাখিব লাগে ইয়াৰ পৰাও নানান ধৰণৰ বেমাৰৰ উৎপন্ন হয় আজিহে মই বুজিলোঁ চৰকাৰ দেখোন আমাৰ পানীৰ কাৰণে কিমান ভাল সুবিধা আনি দিছে মই ব্যৱহাৰ কৰাহে কথা তই নহ'লে পানী টেপ দিয়ে ল'ৰাটোক কম আছে হেল্ল' মোৰ ঘৰৰ ওচৰতে ৰাজুৰ ঘৰত মানে পানী টেপখন লগাই দি যাওঁচোন আবেলি হ'ব মই কৈ দিছোঁ আবেলিত আহিব চিন্তা নকৰিম দেখিলে নহয় ৰাইজ প্ৰথমতে পানী টেপখন লগাই দিবলৈ আহোঁতে তাক খেদাই দিলে শেষত তাকে মাতিব লগা হয় ইয়াৰ পাছত কি হয় চাওঁ আহকচোন বাইদেউ কি কৰি আছো আবেলি এগিলাচ পানী খাবলৈ এতিয়া গ্লাছখন টেপৰ তলত দি থৈছে আবেলি পানী খাবলৈ এতিয়া কিয় পানী টপ টপকি পৰে তোৰ কথা শুনি টেপখন বহালে এতিয়া পানী নোলায় কি জল জীৱনৰ টেপ বহালে নেজানো দে কি কয় ৰ'বচোন মই জলৰ ভিতৰত ফোন কৰোঁ হেল্ল' কি হ'ল মোৰ ভাইটিৰ ঘৰত পানী টেপত পানী নাই অহা কিয় সেইটো মোৰ গাত দুখ দি লাভ নাই নহয় সেইটো আপোনালোকৰে দুখ যদি আপোনালোকৰ ওচৰৰ মানুহৰ ঘৰত পানী টেপ ৰাতিপুৱাৰ পৰা গধূলিলৈকে খোলা থাকে ক'ত পাব পানী আপুনি সেইটো মই এনেও এৰিম কিয় আকৌ চৰকাৰে তহঁতক এংগেজমেণ্ট লাগাৰ আৰু প্ৰতি মাহে 6,500 টকা দিব গম পাইছ ন কি কৈছ এতিয়া ভালকৈ কাম কৰিম পানী আহি যাব নকৰিবি
বাইদেউ আপুনি আৰু চিন্তা কৰিব নালাগে, মই জনমিত্ৰক ফোন কৰি দিছোঁ, তেওঁ আহি আপোনাৰ টেপটো ভাল কৰি ল'ব। ৰাইজ দেখিলে নহয় পানী টেপ লগোৱাৰ পাছত কি হৈছে, ইয়াৰ পাছত কি হয় চাওঁ আহকচোন। অ বাইদেউ কি হ'ল? এই পানী নাই, গাঁও ধুবলৈ আছো। ভাল মানুহৰ যেনেকৈ লগ কিয় পানী দিয়া, মানুহ নে চৰকাৰী মানুহ? নহয়, মই আত্মসহায়ক গোটৰ মানুহ। চৰকাৰে আমাক ট্ৰেইনিং দিছে আৰু আমি জল জীৱন মিছন পানী পৰীক্ষা কৰিবলৈ লগতে আমি সজাগতা হৈ পাতিম গাঁৱত। হয় নেকি? হয়। পানী নোহোৱাৰ কাৰণ কি জানানে? পানী টেপৰ ফ্ৰী হয়, সেইকাৰণে চবেই সময়ত পানী নাপায়। আজি এইটো নকৰি দিবি। আজিহে গম পালোঁ কথাটো। আৰু মোৰ ৰবিবাৰে ছোৱালী বিয়া, তই অলপ আগতীয়াকৈ আহি লওক দিবি। হ'ব দিয়ক। এতিয়া বুজিলে নহয় ৰাইজ, আহক তেন্তে চৰকাৰে আমাৰ বাবে অনা জল জীৱন আঁচনি আমি সফল কৰোঁ।